সকলোকে নমস্কাৰ জনাই আজি লৈ আহিলোঁ একেবাৰে সম্পূৰ্ণ অসমীয়া থলুৱা খাদ্যৰ কেইটামান ব্যঞ্জন। তাৰ বাবে প্ৰথমেই মই বনাম মেথি শাক, লগত দিছোঁ বেঙেনা। এয়া মেথি শাক ভালদৰে ধুই বাছি কুটি ল'লোঁ, লগত বেঙেনা। এতিয়া কেৰাহীত মিঠাতেল গৰম কৰি মিঠি গুটি আৰু শুকান জলকীয়াৰ ফোৰণ দিলোঁ। তাৰ পাছতে শাকে আৰু বেঙেনাই একেলগে ঢালি দিলোঁ। শাক আৰু বেঙেনা দিয়াৰ পাছতেই এয়া আন্দাজমতে নিমখ আৰু হালধি দি শাকখিনি ভালদৰে লৰক ফৰক কৰি ল'লোঁ আৰু শাকৰ পানীখিনি শুকাই নোযোৱালৈকে কম জুইত এনেদৰে ভাজি থাকিলোঁ। এয়া শাকৰ ভাজি হৈ গৈছে। তাৰ পাছতে আহিলোঁ এয়া ঔটেঙা, বিলাহী আৰু পালেং শাকেৰে এখন মাছৰ আঞ্জা বনাবলৈ। এয়া শাক, বিলাহী, ঔটেঙা আৰু লগতে কেইটামান মচুৰ দাইল আৰু এই গোটেইখিনি সিজিবৰ বাবেৰে এবাটি পানী দি প্ৰথমতে এয়া কুকাৰত সিজাই ল'লোঁ। তাৰ পাছত আঞ্জাখনত দিবৰ বাবে মাছ কেইডোখৰ ভালদৰে ভাজি ল'লোঁ। এতিয়া এখন কেৰাহী পাতিলোঁ, তাতে মিঠি গুটিৰ ফোৰণ দিলোঁ আৰু মিঠি গুটিকেইটা ক'লা পৰাৰ পাছত সিজাই লোৱা বিলাহীটো ভাঙি দিলোঁ। তেলত ভালদৰে ভাঙি লোৱাৰ পাছত এয়া শাকখিনি, সিজাই থোৱা শাকখিনি ইয়াতে ঢালি দিলোঁ। এতিয়া এইখিনি লৰাই ল'লোঁ আৰু প্ৰয়োজন মতে নিমখ আৰু হালধি দি ভালদৰে আঞ্জাখন উতলিবলৈ দিম। এতিয়া ভালদৰে শাকৰ আঞ্জাখন উতলি অহাৰ পাছত ভাজি থোৱা মাছ কেইডোখৰ দি আঞ্জাখন বক বককৈ উতলিবলৈ দিলোঁ। ভালদৰে উতলি আহিল। এতিয়া উতলি অহা আঞ্জাখনত মই কেইটামান কেঁচা মটৰ দি দিছোঁ। কেঁচা মটৰকেইটা মই আগতেই দিব লাগিছিলে, পাহৰি গ'লোঁ, এয়া পিছত দিছোঁ। এয়া দি ভালদৰে মটৰখিনি সিজাৰ পাছত এয়া কেঁচা ধনিয়া কাটি পেলাই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এতিয়া এয়া ল'লোঁ সৰু গুটি আলু, ভালদৰে ধুই ল'লোঁ, চাৰিফালকৈ মিহিকৈ কাটি ল'লোঁ। এতিয়া মিঠাতেল গৰম কৰিলোঁ, মিঠি গুটি, জলকীয়া আৰু পিঁয়াজৰ ফোৰণ দি ভালদৰে ভাজি ল'লোঁ। তাৰ পাছতে কাটি থোৱা সৰু আলুখিনি ঢালি দিলোঁ। ইয়াতে প্ৰয়োজন মতে নিমখ আৰু হালধি দিলোঁ। এতিয়া ভালদৰে লৰাই ল'ম আৰু কম জুইত ভালদৰে ভাজিম। সিজিবৰ বাবে অকণমান সময়ৰ বাবে ঢাকনখন মাৰি দিলোঁ। ঢাকনখন গুচাই চালোঁ, আলু ধুনীয়াকৈ ভাজ খাইছে। এয়া আলু ভাজি হৈয়ে গ'ল। অকণমান ৰঙা পৰাৰ পাছত এয়া মই কাঢ়ি ল'লোঁ আৰু গৰম গৰম ভাতৰ সৈতে সৰু আলুৰ ভাজি, মিঠি শাকৰ ভাজি, লগতে ঔটেঙা, পালেং শাকৰ মাছৰ জোলখনেৰে দুপৰীয়া ভাতসাঁজ এইদৰেই খালোঁ। দৰ্শকসকল, এনেদৰে যদি আপোনালোকেও বনাই খায় তেন্তে মোক নিশ্চয় কমেণ্ট কৰি জনাব এই ব্যঞ্জনখিনি খাই আপোনালোকে কেনে পালে। ধন্যবাদ।